हेलो नमस्कार আজি আমি नेक्स्ट ভিডিও লৈ আগবাঢ়িছো ইয়াৰ আগৰ ভিডিওত আমি ডিসকাস কৰিছো যে প্ৰজননৰ প্ৰকাৰ জীৱন কাল আৰু অযৌন প্ৰজননৰ বিভিন্ন ধৰণসমূহ আজিৰ ভিডিওত আমি ডিসকাস কৰিবলৈ আগবাঢ়িছো উচ্চ স্তৰীয় উদ্ভিদৰ অযৌন প্ৰজনন আহকচোন আমি আৰম্ভ কৰো উচ্চ স্তৰীয় উদ্ভিদৰ অযৌন প্ৰজনন উচ্চ স্তৰীয় উদ্ভিদৰ অযৌন প্ৰজনন আমি আগতে পাই আহিছো যে অযৌন প্ৰজনন হৈছে এটা প্ৰক্ৰিয়া য'ত মাত্ৰ এটা জীৱ জড়িত হৈ থাকে তাৰ মানে কিছুমান উদ্ভিদ আছে বহুতো উচ্চ শ্ৰেণীৰ উদ্ভিদ আছে যিবোৰে অযৌন প্ৰজনন কৰিব পাৰে অৰ্থাৎ এটা উদ্ভিদৰ পৰা বহুত কেইটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে সো উচ্চ স্তৰীয় উদ্ভিদৰ অযৌন প্ৰজননক অংগজ প্ৰজনন বুলি কোৱা হয় এতিয়া তোমালোক এটা টাৰ্ম পাবা যাক কয় অংগজ প্ৰজনন বা ইয়াক আমি আন এটা নামেৰে নামকৰণ কৰিব পাৰো যাক আংগিক প্ৰজনন বুলি কোৱা হয় গতিকে যে উদ্ভিদৰ অযৌন প্ৰজননক অংগজ প্ৰজনন বা আংগিক প্ৰজনন বুলি কোৱা হয় এতিয়া এই উচ্চ স্তৰীয় উদ্ভিদৰ অযৌন প্ৰজনন অৰ্থাৎ আংগিক প্ৰজননত আমি সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰো সেই অযৌন প্ৰজনন বা আংগিক প্ৰজননক আমি কেইটা ভাগত ভাগ কৰিব পাৰো দুটা ভাগত তাৰে এটা ভাগ হৈছে প্ৰাকৃতিক অংগজ প্ৰজনন বা আংগিক প্ৰজনন আৰু আনটো ভাগক আমি কি কম কৃত্ৰিম অংগজ প্ৰজনন বা আংগিক প্ৰজনন এতিয়া প্ৰাকৃতিক অংগজ প্ৰজনন কি হয় উদ্ভিদৰ কিছুমান অংগ আছে যাৰ ফলত কি হয় তাৰ পৰা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে যেনেকুৱা উদ্ভিদৰ আংগিক প্ৰজনন শিপা কাণ্ড পাত আদিৰ জৰিয়তে সংঘটিত হ'ব পাৰে আনহাতে কৃত্ৰিম অযৌন প্ৰজননত কি হয় মানুহ জড়িত হৈ মানুহৰ দ্বাৰা এই প্ৰজননটো সংঘটিত কৰে অৰ্থাৎ মানুহে কোনো এটা গছৰ ডাল যদি কাটি লৈ ৰুই দিয়ে তাৰ পৰা নতুন এটা গছৰ সৃষ্টি হ'ব পাৰে মানুহে কোনো এটা গছৰ শিপা কাটি বেলেগ এঠাই ৰুই দিলে তাৰ পৰা নতুন এটা গছৰ সৃষ্টি হ'ব পাৰে এনেকুৱা ধৰণে যদি সেই প্ৰজনন কাৰ্যটোত যদি মানুহ জড়িত হৈ থাকে তেতে মানুহৰ সম্পৰ্ক থাকে তেতিয়া আমি তাক কি কওঁ কৃত্ৰিম অযৌন প্ৰজনন বা কৃত্ৰিম অংগজ প্ৰজনন বুলি ক'ব পাৰো মন হৈছে